চলিয়া হে দেখি ধীরে ধীরে চলিয়া দেখি प्रणिपात ज्येष्ठ भाई कृष्ण आज क्यों तुम इमान चिंताशील जेन देखिছো भाई দ্বারকাপুরীত তেনে কোনো বিপদৰ আশংকা দেখা নাই ভাই কোৱা ভাই কি হৈছে তোমাৰ দাদা তুমি তো জানা ধর্ম সংস্থাপনৰ বাবে এই দাপৰ যুগত রামকৃষ্ণ রূপে আমি হইছো কিন্তু আমার অবতারের পরিসমাপ্তির সময় হইছে দাদা ঠিক কথা ভাই ভূমি ভার সন্তুলনৰ বাবে আমার দুয়োৰে অবতার হইছিলে দ্বাৰকা নগৰী গতিকে কৰ্তব্য শেষ কৰিব লাগে আমি দুয়ো সোনকালে দাদা বৈকুণ্ঠবাসীও আমার বাবে আছে অপেক্ষিত ভাই কৃষ্ণ সোনকালে আমি ত্যাগ কৰিব লাগে এই দ্বাৰকা নগৰী দাদা আমি যোৱাৰ পূৰ্বে যদুকল কৰিব লাগিব ধ্বংস ভাই কৃষ্ণ যদুকুলক কিদৰে কৰিবা ধ্বংস ভাই দাদা গান্ধাৰীৰ অভিশাপ ঋষিৰ ব্ৰহ্মশাপ আৰু কলিৰ চালনাৰ চাতুৰিৰে ভাই ভাতৃৰ মাজত কণ্ড লগাই যদুকল মই কৰিম নিপাওঁ নিষ্পুত্ৰ জ্ঞাতি কুটুম্বক কিদৰে হত্যা কৰিম ভাই কিদৰে হত্যা কৰিম নিজ হাতেৰে নোৱাৰো ভাই ইমান নিশ্চয় হ'ব ময়ো যে নিৰুপায় দাদা
ভূমিভাৰ সন্তুলনৰ বাবে কৰিব লাগিব অভিনয় এই নিজ হাতেৰে। ঠিক কথা ভাই। তেন্তে দুখ কৰি আৰু একো লাভ নহ'ব। সুখ দুখ জৰা মৃত্যু উত্থান পতন নীতি জগতৰ। কিন্তু ভাই কি উপায়েৰে যদুকুলক কৰিবা ধ্বংস? দাদা, তাৰো পৰিকল্পনা মই কৰিছোঁ সকলো। গতিকে কালিলৈ প্ৰাতঃতে সোমতীৰ্থ নদীৰ তীৰে যাত্ৰাৰ আয়োজন। উত্তম হ'ব ভাই। কালিলৈ প্ৰভাততে সোমতীৰ্থ নদীৰ তীৰে তেনে যাত্ৰাৰ কৰো আয়োজন। কিন্তু তাৰ পূৰ্বে দাৰুকক মোৰ হ'ব প্ৰয়োজন। দাৰুক, দাৰুক, প্ৰভু, অধমৰ প্ৰণিপাত কৰিব গ্ৰহণ। কওক প্ৰভু, কিবা হেতু আদেশিলে মোক? দাৰুক, প্ৰভু, তুমি অবিলম্বে যদুবীৰগণক মাতি আনা আমাৰ সমীপে। ভাল প্ৰভু, মই এতিয়াই মাতি আনিম যদুবীৰগণক। ভাই কৃষ্ণ, দাদা, আমিও পলম নকৰি আগন্তুক কৰ্মৰ বাবে হওঁ অগ্ৰসৰ। ব'লা দাদা। ব'লা ভাই। প্ৰভু, অহেতু নিমন্ত্ৰিলে কিবা কাৰ্য আমি কৰিম কাণত? প্ৰভু, হৈছে নেকি কিবা অমংগল? আৰু কৰিছে নেকি কোনোবাই আমাৰ এই দ্বাৰকাক্ৰমণ? যদুবীরগণ, হয় পিতা। আমার দ্বারকাপুরীত ঘটিছে নানান অমঙ্গল। আৰু সেই অমংগল নাশ কৰিবৰ বাবে আমি সোমতীৰ্থ নদীৰ তীৰত স্নান দান কৰি এই অমংগল কৰিব লাগিব খণ্ড। তেন্তে জ্যেষ্ঠ পিতা, আমি পাতকতে আহিম ওলাই।
তেন্তে যদুবীৰগণ কালিলৈ সকলোটি পাতহতে আহিব ওলাই। আমি এতিয়া আহিলোহে। কিন্তু চাবা কওক। এজনো যদুবীৰ যেন নাথাকে বাকী। এতিয়া তোমালোকে প্ৰাতঃৰ বাবে হোৱাগৈ প্ৰস্তুত। ভাল পিতা। আমি এতিয়া আহিলো। দাৰুক, দাৰুক, কওক প্ৰভু। দাৰুক, এই লীলা চাবলৈ কালিলৈ প্ৰাতঃতে তুমিও ওলাবা। প্ৰভু, আপোনাৰ কথা একো বুজা নাই। তথাপিতো আদেখিছে যেতিয়া তজু ভিত্তই কৰিম পালন। ভাল প্ৰভু। ভাই কৃষ্ণ, দাদা, আজিয়েই হয়তো সেই দ্বাৰকা নগৰীত আমাৰ হ'ব শেষ ৰজনী। ব'লা ভাই, আমি দ্বাৰকাত পাৰ কৰোঁগৈ আমাৰ শেষ ৰজনী। ব'লা দাদা, দ্বাৰকাত আজি আমাৰ হ'ব মিলন বিৰণ। ব'লা ভাই। ভাই, এই শুভ দিনতেই আমি যদুবংশক কৰিব লাগিব ধ্বংস। কিন্তু ভাই, তাৰ আগতেই আমাৰ এই অস্ত্ৰ নাঙল আৰু তোমাৰ সুদৰ্শন চক্ৰ বৈকুণ্ঠলৈ প্ৰেৰণ কৰিব লাগিব ভাই। দাদা, তুমি উচিত কথাকে কৰিছা প্ৰকাশ। চোৱা, বৈকুণ্ঠৰ পৰা ৰথ আমাৰ নিকটে আহিব লাগিছিল। ইয়াতেই আমি আমাৰ অস্ত্ৰ বৈকুণ্ঠে কৰোঁ পূৰণ। ভাই, এই শুভ ক্ষণতে আমাৰ কামনা কৰোগৈ পূৰণ। ব'লা ভাই।
সম্বল অস্ত্ৰ নাঙল যোৱা তুমিও যোৱা বৈকুণ্ঠপুৰীলৈ যোৱা প্ৰণাম পিতা পিতা আমি সকলোটি প্ৰস্তুত হৈ আহিছোঁ এতিয়া যাত্ৰাহে কৰিব লাগে যদুবীৰগণ কোনোবা যদুবীৰগণ নহাকৈ থাকিল নেকি বাকী জ্যেষ্ঠ পিতা সকলো যদুবীৰগণকে উলিয়াই অনা হৈছে তেন্তে ব'লা আমি যাত্ৰা আৰম্ভ কৰোঁ সোম তীৰ্থ নদীৰ তীৰত স্নান দান কৰি আমাৰ যদুবংশৰ অমংগল কৰোগৈ খণ্ডন ব'লা ভাই ব'লা দাদা যদুবীৰগণ এয়াই সেই সোম তীৰ্থতীৰ ইয়াতে স্থান কাৰ্য কৰা সমাপন ভাল পিতা
কাৰ্য হৈছে সমাপন সকলোকে আহি কুশ আসনত বহাগি সামান্য বীর হৈ বহবৰ সমে জ্ঞানহীন সেনাপতি পদটোক মই মিছাতেই কৰিলো বৰণ কুৰুক্ষেত্ৰ যুদ্ধত পলায়ন কৰি যদুকুলত তই ৰাখিলি কলংক জ্ঞানহীন তই কুলৰ ধন কোন হতে বহতই মোৰ সমে কি কলি কপতি কৃষ্ণ তই যদি ধার্মিক হ অধার্মিক গুণেই যাবা অন্যায় খবর করি বধির যত সন্ধার ভয়ত সমুদ্র তীরে গলি থৈ কাপুরেরি তোর জন্মার কথা জানলে কৃষ্ণ বাহুদেব তাই বলছি আর আমার বলছিলি নন্দ যহুদার ঘরত দূর করে খালি চম্বালি কথা কব এই কামদেৱৰ সাক্ষাতে ইমান দৰ্প যদুপতি তই কৰা প্ৰমাণ শ্ৰী কামদেৱ এই এটোৰ কি যুক্তিপূৰ্ণ কথা বিনা দুখে তই সাহিত্যিক কৰিছ প্ৰমাণ এই মতি চন্দ্ৰ ঘটিছে তোৰ জানিবি নিশ্চয় কামদেৱ কথা কবি কৃষ্ণ সাহিত্যকি এনে অপমান আৰু নহয় সহ্য জ্যেষ্ঠ পিতা কৰৰ কাদে ইয়াক দিওঁ উচিত পুৰস্কাৰ যদু বীৰগণ বাক্য প্ৰতিবাদ কৰাটো কা পুৰুষৰ লক্ষণ আছে যদি বাহুত ভগতি যুদ্ধ কৰি দেখুৱাত তোমালোকৰ বলৰ বিষে
হামদেৱ 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 মই দাৰু হামদেৱ এবাৰ চোৱা সত্য কি সত্য কি সত্য কি সুখ পৰিহৰা দাৰু প্ৰভু যদুকুলি নিধনৰ বাৰ্তা দিয়াগৈ পাণ্ডৱ সখা অৰ্জুনক কবা যদুকুল হৈছে নিধন শোকত মিয়মান হৈ ৰাম কৃষ্ণয়ো বৈকুণ্ঠে কৰিছে গমন আৰু কবা দ্বাৰকাৰ বিধৱা ৰমণী আৰু বৃদ্ধগণক হস্তিনালৈ আমি নিয়াৰ আহ্বানৰ কথা যোৱা দাৰু যোৱা সোনকালে প্ৰভু হে চৰণাময় হৰি কেৱল আপোনাৰ ইচ্ছাতে ভাই বন্ধু সমন্বিতে যদুকুল হল নিৰ্মূল আপুনি সামান্য কথাতে বিবাদৰ সৃষ্টি কৰি আত্মীয় কুটুম্বক কৰিলে নিপাত প্ৰভু তথাপিতো এবাৰো দয়া নহল তোমাৰ প্ৰভু এবাৰো দয়া নহল তোমাৰ প্ৰভু তথাপি হে জনাৰ্দন আপোনাৰ কথা মানি এই দাসে কৰিম গমৰ প্ৰভু দাদা বলরাম যদুকুল হল নিপাত দ্বাৰকাৰ বিধৱা ৰমণীসকলে হিয়া ধ্বনি কান্দি এই স্থানলৈ অহাৰ আগতে আমিও আমাৰ দেশ কৰো পৰিত্যাগ
পাপন আমি দুয়ো একেলগে ভাই দুষ্ট জনগণক আমি এই করিলো ধ্বংস আমি দুয়ো মিলি বহু দুষ্টগণক করিলো নিধন ভাই ভাই বাল্যকালৰ কথা কৈ নিদিবা তুমি মোক মনস্থ মই মমতা ত্যাগী যিদৰে মই যদুকুল কৰিলো নিধন সেইদৰে এৰি দিয়া তুমি মোক ভাতৃত্বৰ স্নেহ তথাপি তোমাৰ সেই মনৰ বাবে দাদা ভাই জনমে জনমে পৌঁছেন ভাই যোৱা দাদা যোৱা তুমি মোৰ কাষৰ পৰা বিদায় বিদায় ভাই বৈকুণ্ঠত আমি পুনৰ সংগৈ মিলন যোৱা দাদা Be
যোৱা বলোৰাম তোমাক আমি যোৱাৰ আগতেই বৈকুণ্ঠলৈ প্ৰেৰণৰ কাৰণে মনুষ্য চেষ্টা দেখাই কৰিলোঁ বিৰহ অভিনয় যাওঁ আমাৰ এই দ্বাৰক দাপৰৰ ৰামকৃষ্ণ অৱতাৰৰ আৰু খন্তেক পাছতে হ'ব পৰিসমাপ্তি অন্তিম কাৰ্য সম্পাদনৰ বাবে আমি যাওঁ কৰ্তব্যৰ বাবে ঠাই দিয়া প্ৰভু তব পদৰ যুগলত প্ৰভু জনমত কৰা সকলো দুখ যেন তুমি কৰিবা মৰিব প্ৰভু